আত্মত্যাগ আমাৰ স্বাধীনতা সংগ্ৰামৰ এক বিৰল গাথা। মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলিত 11 গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি, সন্মিলন কক্ষ আৰু সুন্দৰ ব্যৱস্থাৰে 11 কোটি টকাৰে এক শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে। এই শ্বহীদ স্মাৰক শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ঢেকিয়াজুলিবাসী ৰাইজক অভিনন্দন জনাইছোঁ আৰু বীৰ শ্বহীদসকলৰ প্ৰতি পুনৰ এবাৰ মই শ্ৰদ্ধা জনাইছোঁ। 24 গৰাকী বুলি কৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত লিখি থৈ গৈছিলে যে যদিও ব্ৰিটিছে 11 লগত 2জন 13জন শ্বহীদৰ মৃত্যু হোৱা বুলি কৈছিলে, কিন্তু কংগ্ৰেছৰ হিচাপত সেই সময়ত 24জন। মই ভাবোঁ যে ঢেকিয়াজুলিৰ ঘটনাক লৈ আৰু অধিক গৱেষণা কৰাৰ স্থল আছে। মই আজি সভাতে আহ্বান জনাইছোঁ ঢেকিয়াজুলি মহাবিদ্যালয় যে ঢেকিয়াজুলিৰ ঘটনাৰ বহু তথ্য এতিয়াও হয়তো বিভিন্ন আৰ্কাইভত লুকাই আছে। এই তথ্যসমূহ উদ্ধাৰ কৰিবলৈ আমি এক প্ৰচেষ্টা চলোৱা উচিত। কালচাৰেল ডিপাৰ্টমেণ্টক মই ঢেকিয়াজুলিৰ ওপৰত এখন সুন্দৰ তথ্যচিত্ৰ নিৰ্মাণ কৰি দূৰদৰ্শন, ইউটিউব, নেটফ্লিক্স আদি বিভিন্ন স্থানত যাতে ইয়াক চলাব পাৰি তাৰ বাবে মই অনুৰোধ কৰিছোঁ। অসমীয়াত হ'ব পাৰে, ইংলিছত ছাবটাইটেল হ'ব পাৰে, হিন্দীত ছাবটাইটেল হ'ব পাৰে, তেওঁলোকে এই ক্ষেত্ৰত বিচাৰ কৰে। লাহে লাহে মানুহ এজনেই যিমান যোৰহাট জেলখনত শ্বহীদ কুশল বৰৰ ফাঁচি হৈছে। সেই জেলখনত আমি ইতিমধ্যে 2টা পাৰ্ট প্ৰায় 100 বিঘা মাটিত এটা আমি সুবিশাল প্ৰকল্প কৰি আছোঁ। 25 চনৰ শেষ ভাগত ইয়াক আমি উদ্বোধন কৰা পৰ্যায়লৈ আমি লৈ যাম। 2 অক্টোবৰত ঢেকিয়াজুলিত সমজিলা উদ্বোধন কৰা হ'ব। প্ৰায় সমজিলা মানে জিলাৰ সমানেই হ'ব আৰু তাৰ পিছত লাহে লাহে স্থায়ী ভৱন আদি নিৰ্মাণৰ বাকীখিনি আপোনালোকে উপায়ুক্তৰ লগত পাতি ল'লে হ'ব।